তো গাইজ আমি আজি যাম ক'লৈ মনসা পূজা চাব। অদ্ভুত মনসা পূজা, অলপমান বেলেগ ধৰণৰ হয়। তো কি হয় কেনেকুৱা আমি দেখুৱাম। তো ইয়াতে পেট পূজা কৰি ল'লোঁ বহুতে, পেট চেট পূৰা ফুল হৈ আছে, ইয়াততো বেছি ফুল হৈছে নাখাওঁতে। তো যাওঁ আৰু চাইকেল মাৰি যাম, আমাৰ কেটিএমখন বেলেগ কেটিএম নাই আৰু আমি দুখীয়া মানুহ কি কৰিব আৰু এইখন লৈ কিনে যাম আৰু পূৰা ফুল এনাৰ্জি। তো কি হয় আপোনালোক দেখুৱাম কেনেকুৱা হয়। তো এতিয়া আমি আছোঁ শুৱালকুছি গেটত, তো ব'লক চাইকেল মাৰি যাওঁ। তো গাইজ আমি আহি পালোঁ পছৰীয়া, মোৰ ভাগিন হয়, মোৰ বাইদেউৰ ল'ৰা। আৰু ইফালে আমাৰ কুম্ভকৰ্ণ, লাইক সৰু কুম্ভকৰ্ণ। আৰু এইটো আমাৰ ঘৰ নহয় দেই, এইটো আমাৰ জেঠীমাহঁতৰ ঘৰ। চাহ পানী খালোঁ, তো পূজা হোৱাত অলপ টাইম আছে বোলে, অলপ ফুৰিব যাওঁ। তো আমি আহি পালোঁ পূজা মণ্ডপত, তো ব'লক। মানুহ দেখিছেনে? বাপৰে বাপ, পাৰে তলে গটাই মানুহেই মানুহ। এই মা মনসা ভগৱান শিৱৰ মানস কন্যা অথবা নাগৰাজ বাসুকীৰ ভনীয়েক বুলিও কোৱা হয়। মা মনসাৰ প্ৰিয় ফুলটো হৈছে পদুম ফুল, গতিকে এই পূজাত পদুম ফুল নহ'লে এই পূজা অসম্ভৱ। এই পূজা 3 দিন চলে, শেষৰ দিনা বলি খায় দেউলীয়াসকলে। এই দেউলীয়াসকলক বহুতো ভগৱানৰ স্বৰূপ বুলি জনা হয়। এইটো কালিমাৰ দেউলীয়া হয়, ইয়াতো বম খেদিছে আৰু পূৰা ভাল খেদান দিছে। মোৰ লগত ই সমীৰ ভাইও নাই ৰ, ইও খেদান খালা নেকি বেচাৰাই। খুব কৰিব লাগে তাতে যাওঁ। এইটো কুবেৰ হয়, মালা দেখিছে নেকি? বাপৰে বাপ। প্ৰথমতে এই মন্দিৰটো 3 পাক প্ৰদক্ষিণ কৰি তাৰে পিছত শান্তি জল ঢালি এওঁলোকৰ পূজা কৰা হয়। তাৰে পিছত ডাউৰ ওপৰেৰে তেওঁলোকে খোজকাঢ়ে। এইটো খৰস্তি, এইটো খৰস্তি দিয়া গ'ল। 3 পাক প্ৰদক্ষিণ কৰি আহিব। এনেকৈ এটা এটাকৈ তেওঁলোকক শান্তি জল ঢালি পূজা কৰা হয়। বাপৰে বাপ, আমাৰতো হাত ভৰি জিভা সকলোবোৰ কাটা যাব ইয়াতে। তো এতিয়া জেঠীমাহঁতৰ ঘৰত আহিলোঁ, কিন্তু ঘৰত মানুহ নাই। তাতে মন্দিৰত আছে চাগে। আমাৰ জেঠীমাহঁতৰ এটা ভাল বস্তু আছে দেই, মানে মানুহ কুকুৰক ৰখীয়া পাতে। ইফালে চাওকচোন, মেকুৰী ৰখীয়া হৈ আছে। তো ব'লক আৰু চাইকেল মাৰি আৰু ঘৰতে যাম। ইফালে জেঠী আইতা চৈক গ'লোঁ, ইফালে এইটো জেঠীমাহঁতৰ ঘৰ। আৰু আমাৰ এই সমীৰ ভাইৰ মামাক ঠাইত গ'লোঁ, আৰু আমাৰ জেঠা আৰু এটা আছে। ছাবস্ক্ৰাইব কৰি দিছা নেকি?
80,000 तेरा खर्च में देंगे इसमें ইসমে দইলে দাও নি এক তাতে দই যাবো দিও জানা চলিয়ে नमस्कार মোৰ নাম শ্ৰী নিশান্ত দাস তো এই চাইকেলখন ওলালোঁ চাইকেলখন মই আমাৰ জেঠাই হয় ছাৰো হয় তো কেনেকৈ হয় মই যোনখন স্কুলত মই সংস্কৃত লৈছিলোঁ সেই সংস্কৃতৰ ছাৰটো মোৰ জেঠা আছিল তো ছাৰো হয় জেঠাও হয় তো ব'লক আৰু ঘৰলৈ যাওঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু যি ভাল লগা নাই মোক কমেণ্ট কৰিব জনাব আৰু যদি ভাল লাগিছে তেতিয়াও কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু কিবা ভুল ভ্ৰান্তি হ'ব পাৰে তাৰ বাবে ক্ষমা বিচাৰিছোঁ আৰু এইবোৰ বলি বিধান দেখুওৱা নাই কাৰণ সকলোৱে এইবোৰ ভাল নাপায় আৰু আমিও ভাল নাপাওঁ তো ব'লক